হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিযুত মইনা বা নিযুত বাবুৰ এপ্লিকেশ্যনটো বৰ্তমান কৰি আছে। কিছুমানৰ বহুতৰে প্ৰব্লেম হৈ আছে, মোৰ কমেণ্ট ছেকশ্যনতো আহি আছে। যিটো DOB মিছমেটচ ডেট অফ আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ DOBটো ডেট অফ বাৰ্থটো মিছমেটচ হৈ আছে বুলি দেখুৱাই থাকে। তাৰপিছত কালিৰ পৰা মই প্ৰব্লেম এটা পাই আছোঁ, হয়তো চবৰে সেইটো প্ৰব্লেম হৈ আছে। OTPটো চেণ্ড কৰিব পৰা নাই। গতিকে তাৰ এটা মেইন কাৰণ ছাৰ্ভাৰ ডাউন হৈ আছে। গতিকে আপোনালোকে যাতে পেনিক হ'ব নালাগে, কাৰণ মোৰতো কৰিব পাৰিব নে নাই সেইটো প্ৰব্লেম সকলোৱে ফেচ কৰি আছে। যিসকলে চমুট পৰ্টেলৰ ৱেব ডিজাইন কৰিছে বা আধাৰ কাৰ্ডৰ ৱেবকেইটা মেইনটেইন কৰে, সিহঁতে হয়তো সেইটো প্ৰব্লেম অতি সোনকালেই ছল্ভ কৰিব। গতিকে আপোনালোকে কেইদিনমান ৱেইট কৰিব পাৰে বা ট্ৰাই কৰি থাকিব পাৰে। নতুবা আপোনালোকে ৰাতি কিছুমানৰ ৰাতি 2টা বজাত 2 AM কৰিছে বুলি কৈছে, কেতিয়া হৈছে বুলি কৈছে। আপোনালোকে তেনেকৈও কৰিব পাৰে। যদি সোনকালে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰাতিকৈ কৰিলেই হৈ যাব, 12টা বা 1টা বজাত তেনেকুৱা টাইমত ছাৰ্ভাৰটো অলপ ঠিক হৈ থাকেগৈ। কাৰণ দিনত বা ৰাতিপুৱা চবেই কৰি থাকে, সেইকাৰণে ছাৰ্ভাৰ টেকনিকেল ইছ্যু তেনেকুৱা দেখুৱাই থাকে। গতিকে যদি আপোনালোকে সোনকালে কৰিব বিচাৰে তেনেকুৱা টাইমত ট্ৰাই কৰিব পাৰে, নতুবা কেইদিনমান ৱেইট কৰিব পাৰে।